Hello friends, welcome to my channel Jiya's Planet. আজি মই এই ভিডিঅ'টোত অতি সহজ পদ্ধতিৰে এটা পিজ্জা বনাম যেটো আপোনালোকে ঘৰতে থকা সামগ্ৰীৰে অতি সহজে ঘৰতে বনাব পাৰিব। পিজ্জা বনাবৰ কাৰণে ইম্পৰ্টেন্ট ইনগ্ৰেডিয়েন্টখিনি হৈছে ময়দা আৰু অকমান বেকিং সোডা লম আৰু ময়দা আৰু বেকিং সোডাখিনি ফেটিবৰ কাৰণে মই প্লেন দৈ লৈ লৈছো যেহেতু মই ইষ্ট ইউজ কৰা নাই। চিজত মই আমুলৰ চিজ কিউব লৈ লৈছো। মজৰেলা চিজ ললে বেছি ভাল কিন্তু মোৰ ওচৰত নাছিল কাৰণে মই আমুল চিজে লৈ লৈছো। লগতে পিজ্জাৰ কাৰণে আমি পিজ্জা স্পাইচ মিক্স, অৰিগেনো ড্ৰাই লিভছ, ৰেড চিলি ফ্লেক্স আৰু পেৰি পেৰি সিজনিং এই চাৰিটা বস্তু লৈ লৈছো আৰু লগতে আমি টপিংছৰ কাৰণে পিয়াজ লৈ লৈছো। মোৰ লগত বেলেগ পাচলি নাছিল এতিয়া এইখিনি সময়ৰ কাৰণে সেই কাৰণে লোৱা নাই। আপোনালোকে ক্যাপসিকামো ল'ব পাৰিব। এতিয়া আমি ময়দাখিনি এটা জোখ অনুযায়ী মানে 1 কাপ বা 1.5 কাপ হিচাপ লৈ প্লেট এখনত উলিয়াই লৈছো আৰু লগতে তাতে আমি অকমান নিমখ দি দিছো। নিমখৰ কথা মই আগতে কোৱা নাছিলো, অকমান নিমখ দি ল'ব লাগিব আৰু লগতে নিমখৰ লগতে আমি তাতে দিব লাগিব বেকিং সোডা অকমান যাতে অকমান ভালকে ফুলে। বহুত বেছি নহয়, একেবাৰে অকমান দিলে হ'ব। আপোনালোকে চাই লওক, একেবাৰে অকমান দি দিছো মই। এতিয়া এইখিনি মই এনেকে মিক্স কৰি তাৰ লগত দৈ দি এইখিনি ফেটিম। ডোটো যাতে এনেকুৱা হয় যাতে বহুত বেছি টাইটো নহয় আৰু বহুত বেছি সফ্টও নহয়। অকমান সফ্ট হলেও কথা নাই টাইটতকে বেছি, কিন্তু বহুত বেছি সফ্টও নালাগে। আপোনালোকে চাওক, চালে গম পাব কিমানখিনি লৈকে সফ্ট লাগিব। চাকচোন বাৰু আমাৰ ডোটো প্ৰায় ৰেডি হৈছে। মই আকৌ অকমান ফেটি লৈছো। আপোনালোকে দেখিব পাৰিছে ডোটো হাৰ্ড হোৱা নাই, অকমান সফ্টে হৈছে। মই অকমান সফ্টে ৰাখিছো, অকমান সফ্ট ৰাখিলেই ভাল। মই আকৌ অকমান সময় ফেটি লৈছো ডোটো। আমাৰ ডোটো এতিয়া ৰেডি হৈ গৈছে। এতিয়া ডোটো আমি অলপ সময় এনেকে থৈ দিছো আৰু পিজ্জাত দিবৰ কাৰণে চিজ কিউবটো আমি ৰেডি কৰি লওঁ, মানে সৰু সৰু কৰি লম যাতে পিজ্জাৰ ওপৰত দিবৰ কাৰণে সুবিধা হয়। আৰু এতিয়া আমাৰ চিজখিনি ৰেডি হৈ গৈছে। যেহেতু মই পিজ্জাটো ওটিজিত বনাম সেই কাৰণে মই ওটিজি প্লেট এখন লৈ লৈছো আৰু তাৰ ওপৰত বাটাৰে গ্ৰীজ কৰি দিছো যাতে পিজ্জাটো তলত লাগি নধৰে। পিজ্জাটো গেছ ষ্টভতো বনাব পাৰি। গেছ ষ্টভত বনোৱা ভিডিঅ'টো মই বেলেগ এদিন দিম। এতিয়া বনাই থোৱা ডোটো মই প্লেটখনৰ ওপৰত আনি ধুনীয়াকৈ প্ৰেছ কৰি চাৰিওফালে সমান কৰি লৈছো। মই বেলনা ইউজ কৰা নাই। যদি আপোনালোকৰ বেলিব সুবিধা হয় আপোনালোকে বেলনাত বেলি ল'বও পাৰে। মই দেখিছেনে হাতেৰে ধুনীয়াকৈ প্ৰেছ কৰি সমান কৰি লৈছো। আমাৰ বেছখন ধুনীয়াকৈ ৰেডি হৈ গৈছে। এতিয়া আমি এখন কাটা চামুচৰ সহায়ত বেছখনত সৰু সৰু হোল কৰি দিছো। এতিয়া হোল কৰা হোৱাৰ পিছত এটা ইম্পৰ্টেন্ট ইনগ্ৰেডিয়েন্ট যেটো কথা মই ক'ব পাহৰি গৈছিলো, হেতু হৈছে টমেটো সস হট এণ্ড সুইট। আমি নৰ্মেল টমেটো সস ইউজ কৰিম আমি ইয়াতে, কিয়নো আমাৰ সকলোৰে ঘৰত এটো থাকে। কিন্তু পিজ্জাৰ কাৰণে যেটো ইউজ কৰা হয় হেতু হৈছে পিজ্জা টপিং সস, যেটো এতিয়া মোৰ হাতত নাই বা ঘৰত সকলোৰে পোৱা নাযায়। সেইকাৰণে আমি নৰ্মেল হট এণ্ড সুইট টমেটো সসটো ইউজ কৰিম। আপোনালোকৰ ঘৰত যি টমেটো সস থাকে হেতুৱে আপোনালোকে ইউজ কৰিব পাৰিব। ইয়াতে আমি বেছখনৰ ওপৰত টমেটো সসটো দি লৈছো আৰু চাৰিওফালে স্প্ৰেড কৰি দিছো ধুনীয়াকৈ। এতিয়া আমি ইয়াৰে ওপৰত সিজনিং চিলি ফ্লেক্স এইকেইটা দিম। এইকেইটা মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰি আনিছো। আপোনালোকে বিচাৰিলে আপোনালোকে অৰ্ডাৰ কৰি আনিব পাৰিব, নাইবা নৰ্মেলি দোকানত সুধিলেও পোৱা যাব। ইয়াতে আমি ধুনীয়াকৈ চাৰিওফালে স্প্ৰেড কৰি দিম যাতে চাৰিওফালে পৰে। আৰু পিজ্জাৰ কাৰণে আচলতে এইকেইটা হৈছে ইম্পৰ্টেন্ট ইনগ্ৰেডিয়েন্ট, য'ত ফ্লেভাৰটো পিজ্জাৰ এইকেইটাৰ পৰাই আহে। আমি অকমান অকমান দি দিছো গোটেই কেইটাই।
তাৰ পিছত অৰিগেনো ড্ৰাই লিভছটো আমি দি দিম ইয়াৰে ওপৰত এটো চাৰিওফালে ধুনীয়াকৈ ছটিয়াই দিছো আৰু এটোৰ পিছত আমি ৰেড চিলি ফ্লেক্সটো দিছো ৰেড চিলি ফ্লেক্স আপোনালোকে জ্বলা খাই যদি ভাল পায় তেতিয়া হলে বেছিকৈ দিব আৰু যদি খাই জ্বলা কমকৈ খায় তেতিয়া হলে কমকৈ দিব মই জ্বলা বেছি নাখাও সেই কাৰণে ইয়াতে চিলি ফ্লেক্সটো মই কমকৈ দিছো আৰু এতিয়া ইয়াৰে ওপৰত মই চিজ অকমান দি দিছো যিখিনি চিজ আমি চিজ কিউবৰ পৰা ধুনীয়াকৈ সৰু সৰু কৰি লৈছিলো ইয়াৰ চাৰিওফালে জড়িত কৰি ধুনীয়াকৈ দি দিছো আৰু চিজৰ ওপৰত আমাৰ টপিংছ যি মই ৰাখিছিলো পিয়াজ কাটি অনিয়ন হেতুৱে দি দিছো বেলেগ থাকিলে মই যেনেকৈ কৈছিলো ক্যাপসিকাম বা আপোনালোকে যদি পনীৰ চিকেন এইবিলাক দিব বিচাৰে তেতিয়া হলেও দিব পাৰে মই দিয়া নাই কাৰণ মই সিম্পলি বনাইছো যেটো বস্তু সকলোৰে ঘৰত সহজতে পোৱা যায় বা থাকে সেই কাৰণে মই অকল অনিয়ন দি দিছো আৰু চাৰিওফালে ধুনীয়াকৈ মিলাই পিনে অনিয়নখিনি দি দিছো এতিয়া বাকি থকা চিজখিনি আমি পিয়াজৰ ওপৰত চাৰিওফালে হিচৰিত কৰি দি দিছো আৰু ইয়াৰ পিছত এই প্লেটখনি আমি যেতিয়া ওটিজিত দি দিম আমাৰ পিজাটো ৰেডি হৈ যাব এইখিনিলৈকে পিজাটো বনাওতে দেখিবলৈ কেনেকুৱা হৈছে আপোনালোকে কমেন্টত জনাবচোন এতিয়া আমি ওটিজিটো প্ৰিহিট কৰি লম প্ৰিহিট কৰাৰ কাৰণে ইয়াতে ফাংচন দিয়া আছে ফাংচনত গৈ প্ৰিহিট অপচনটো ক্লিক কৰিলে 180 ডিগ্ৰীত 10 মিনিট প্ৰিহিট হৈ যাব প্ৰিহিট এই কাৰণে কৰিব লাগে যাতে আগৰ পৰা ওটিজিটো গৰম হৈ থাকে আৰু পিজাটো ইয়াতে দিলে ধুনীয়াকৈ হৈ যায় আমাৰ ওটিজিটো প্ৰিহিট হৈ গৈছে আমি এতিয়া পিজাটো আনি ইয়াত ধুনীয়াকৈ দি দিম চাব দিওতে ওটিজিটো বহুত বেছি গৰম হৈ থাকে তাৰ কাৰণে যাতে সাৱধানে দিয়ে নহলে আপোনাৰ হাতটো জ্বলিব পাৰে ইয়াতে পিজাৰ ফাংচন দিয়া আছে গতিকে ইয়াতে সেট কৰি দিলে হল টাইমাৰ নিজে নিজে আহি যায় পিজাত সেট কৰিলে 180 ডিগ্ৰীত 200 ডিগ্ৰীত 15 মিনিটৰ কাৰণে পিজাটো টাইম লাগে পিজাটো হোৱাত গতিকে আমি স্টাৰ্ট কৰি দিছো আৰু 15 মিনিটছ পিছত আমাৰ ৰিজাল্ট ওলাব কেনেকুৱা হয় পিজাটো 15 মিনিটছ হৈ গ'ল আৰু পিজাটো আমাৰ ৰেডি হৈ গৈছে এতিয়া মই উলিয়াই আনিম আৰু আপোনালোকক দেখাম কেনেকুৱা হৈছে ভিতৰত ওটিজিটো বহুত গৰম হৈ থাকে সেই কাৰণে অতি সাৱধানেৰে উলিয়াই আনিব মই অতি সাৱধানেৰে উলিয়াই আনিছো পিজাটো আমি এই প্লেটখনৰ পৰা বেলেগ এখন প্লেটত লৈ কাটি লৈছো আৰু আমাৰ পিজাটো খোৱাৰ বাবে ৰেডি হৈ গৈছে চাওকচোন বাৰু দেখিবলৈ কেনেকুৱা হৈছে আপোনালোকে জনাবচোন কমেন্টত যদি ভাল লাগিছে তেতিয়া হলে লাইক কৰিব শেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষত থকা বেল আইকনটো ক্লিক কৰি দিব যাতে আগলৈকো এনেকুৱা ধৰণৰ ভিডিও চাই থাকিব পাৰে থ্যাংক ইউ